নমস্কাৰ ৰাইজ, মই ৰাজশ্ৰী আৰু এয়া হৈছে মোৰ ল'ৰা নিবিৰ। আজিৰ ব্লগটো হৈছে 5 জুলাই দিনাখনৰ দুপৰীয়া ভাগৰ ব্লগ আৰু মই তাক খুৱাবলৈ যত্ন কৰি আছোঁ। আজি মই নিবিৰ আৰু নিবিৰৰ বায়েক ফুৰিবলৈ যাবলৈ ওলাইছোঁ, সেইবাবে ঘৰতে কিবা পিঠা কেইটামান বনাম বুলি লৈছোঁ, সেইবাবে তাক খুৱাবলৈ যত্ন কৰি আছোঁ। আপোন মানুহবোৰৰ ঘৰলৈ যেতিয়া আমি যাওঁ, দোকানৰ মিঠাইৰ লগতে যদি ঘৰত বনোৱা কিবা এটা লৈ যাবলৈ পাওঁ, কিবা এটা ভাল লাগে নহয়নে? সেইবাবে ময়ো ঘৰতে পিঠা কেইটামান বনাম বুলি ল'লোঁ, কিন্তু ভিডিঅ'টো ভালকৈ কৰিব পৰা নহ'ল, যিহেতু ল'ৰাটো সৰু হৈ আছে, তাৰ লগতে বহুখিনি সময় গুচিয়ে যায়। আৰু এয়া মই পিঠা বনাবৰ বাবে চাউল তিয়াই ৰাখিছিলোঁ, এইখিনি মই মিক্সিত খুন্দি ল'ম। আৰু আপোনালোকে জানেই নহয়, সৰু ল'ৰা ছোৱালী থাকিলে কিমান কষ্ট হয়, মানে প্ৰায়খিনি সময় ল'ৰা ছোৱালীৰ লগতে লাগি থাকিবলগীয়া হয়, যিহেতু মই অকলশৰীয়া ঘৰত আৰু মানুহজনো নাথাকে, আৰু তাৰ মাজতে মই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। পিঠা বনালোঁ যদিও পিঠা বনোৱা মই ভিডিঅ' বনাব নোৱাৰিলোঁ, জানেনে? বহুত লৰালৰি হ'ল, যিহেতু আমি দিনতে ভাগতে পিঠা বনোৱাৰ পৰা আদি কৰি গোটেইখিনি কাম কৰিবলৈ ল'লোঁ আৰু দিনৰ ভাগতে যাবলৈ ল'লোঁ, মানে আমি সন্ধিয়ালৈ ঘূৰি আহিমগৈ। আৰু ইমান সোনকালে কম সময়ৰ ভিতৰত মই কৰাটো ইমান সহজ নাছিলে মোৰ বাবে, আৰু মই পটাপট কৰি ল'লোঁ কামখিনি, ভিডিঅ' কৰিবলৈ নহ'ল। আৰু বেলেগ এদিনাখন যেতিয়া বনাম তেতিয়া আপোনালোকক নিশ্চয় দেখাম। আৰু আজি যেতিয়ালৈকে উভতি আহিলোঁ প্ৰায় সন্ধিয়া হৈ গ'ল, আৰু সেইবাবে ইমানখিনিতে মই আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। আজি আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটি লাইক কমেণ্ট এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে মই ল'ৰাক খুৱাই লৈ পটাপট পিঠা বনাই ল'লোঁ, আৰু আজিলৈ আহিছোঁ দেই, বাই বাই।